তোক এটা প্ৰশ্ন সুধিম, তই কবি দেই। ঠিক আছে, সুধচোন বাৰু। ফ্ৰিজ এটাত হাতী এটা ভৰাব লাগে, কেনেকৈ ভৰাবি কচোন? ফ্ৰিজটোত কিবা হাতী সোমাব পাৰে নেকি অকৰা? 2 অকৰা, দৰজাখন খুলি ভৰাই দিলেই হ'ল। ঠিক আছে, এতিয়া কচোন ফ্ৰিজটোত এটা গাধ ভৰাব লাগে, কেনেকৈ ভৰাম? দৰজাখন খুলি ভৰাই দিলেই হ'ল। 2 অকৰা, হাতীটো প্ৰথমতে উলিয়াই ল'ব লাগিব, তাৰপিছতে গাধটো ভৰাব পাৰিবি। ধেৎ তেৰি, ঠিক আছে, পাছতো কচোন বাৰু। বনৰ ৰজা বাঘে পাৰ্টি দিলে, পাৰ্টিলৈ সকলো প্ৰাণী আহিল, কিন্তু এটা প্ৰাণী নাহিল। সেইটো কি প্ৰাণী কচোন? মেকুৰী। গাধটো ফ্ৰিজত সোমাই থকা নাই নি? সি কেনেকৈ আহিব আকৌ? সি নাহিল। এতিয়া ধৰি ল গাধটো যেনে তেনে ফ্ৰিজৰ পৰা ওলালে, বাঘৰ পাৰ্টিলৈ যাবলৈ এখন নদী পাৰ হ'ব লাগে। নদীখনত ঢেৰ ঘৰিয়াল আছে আৰু নাও নাই পাৰ হ'বলৈ। এতিয়া গাধটো কেনেকৈ যাব কচোন বাৰু? সাঁতুৰি পাৰ হ'ব আকৌ। সাঁতুৰি পাৰ হওঁতে দেখোন ঘৰিয়ালে খাই পেলাব তাক অকৰা। তয়ে কচোন বাৰু কেনেকৈ পাৰ হ'ব? নদীত ঘৰিয়াল নায়েই আকৌ, চব ঘৰিয়াল বাঘৰ পাৰ্টিলৈ গ'ল। গাধটোৱে সেইকাৰণে বিন্দাছ পাৰ হৈ যাব পাৰিব।